এয়া আহি পালোহি কলাক্ষেত্ৰ কেনেকুৱা লাগে চাওকচোন মানে মই আৰু ভণ্টি আহিছোঁ কলাক্ষেত্ৰলৈ আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ এতিয়া ইয়াত সোমাই যাম আৰু দেখাম ইয়াতে টিকেট কাটে আপোনালোকে আহিলে টিকেট কাটিব পাৰিব আৰু এয়া চাওকচোন এখন কলাক্ষেত্ৰৰ গেটখন এতিয়া ভিতৰলৈ সোমাই যাম বলকচোন আপোনালোককো দেখাম টিকেটটো কাটি আহোঁ নেকি ন টিকেট কটা হয় টিকেটৰ এয়া দামবিলাক দি থোৱা আছে ইয়াতে টিকেট কাটিব লাইন পাতিব লাগে আজি মানুহ ইমান নাই হ'লেও আছে আৰু অলপ ভিতৰ ফালে আছে চাগে এতিয়া আমি সোমাম আৰু এয়া আমি আহি পাই গ'লোঁ কলাক্ষেত্ৰ আপোনালোককো দেখাম কলাক্ষেত্ৰৰ ভিতৰখন কেনেকুৱা লাগে আৰু একেবাৰে ভিতৰত বাৰু মোবাইল এলাও নাই যিখিনি আছে সেইখিনি বাৰু দেখাম আপোনালোকক টিকেট কাটিলে 30 रुपीजকৈ লৈছে ডাঙৰ আৰু সৰু পোৱালিৰ কম সৰু পোৱালি আমি কলাক্ষেত্ৰ সোমালোঁ ভিতৰত টিকেট চাইছে আৰু বেগ চেকিং কৰিছে বেগত চাই আৰু কি আছে আৰু ইয়াতে গাড়ী থয় এইখিনি গাড়ী আৰু এইটো চাইডে আছে সৰু ল'ৰা ছোৱালীৰ কাৰণে পাৰ্ক খেলা আজি অলপ বতৰটো বেয়া মানে বৰষুণ অলপ অলপ পৰি আছে কিন্তু হ'লেও মানুহ আছে যথেষ্টখিনি মই আৰু ভণ্টি আহিছোঁ আৰু আমি মানে দাদা এজনৰ ঘৰত ভাত খাব গৈছিলোঁ তাতে ভাত খোৱা নিমন্ত্ৰণ আছিলে আৰু দাদাহঁতৰ ওচৰতে কলাক্ষেত্ৰ আৰু নোসোমোৱাকৈনো কেনেকৈ থাকোঁ আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ যে চাবলগীয়া জেগা আৰু যোনে অহা নাই আহিব পাৰে চাব লাগে এইজনী মোৰ ভণ্টি তাই মানে কেমেৰাত নাহে অলপ লাজ কৰে আৰু মই তাইক কৈছোঁ ফটো দুখনমান উঠাই দিয়ক মানে মই ফটো উঠি ভাল পাওঁ তাই মানে অলপ খং উঠে কিন্তু উঠাই দিয়ে আৰু ভাল ছোৱালী ন চংখন নেচাই বহুত লাজ শুনা সেইফালে যাওঁ ফটো দুখনমান উঠি লওঁ তাৰপাছত দেখুৱাইছোঁ দেই আপোনালোক এই জেগাটো বহুত ধুনীয়া মানে ইয়াতে ফটো উঠিবৰ কাৰণে ভাল আৰু এইটো ময়ো উঠি লওঁ আপোনালোকে আহিলেও উঠিব ফটো ধুনীয়া হয় এই এয়া বন চাফা কৰি আছে বনখিনি মানে বহুত জলদি হৈ যায় ন বনবিলাক চাফা কৰি থাকে আৰু চাফ চিকুণ কৰি থ'লেহে ধুনীয়া লাগে পৰিৱেশটো আৰু মানুহ আহিলেও চাফ চিকুণটো বিচাৰেই সকলোৱে আৰু মানুহ আহিও যাতে লেতেৰা নকৰে তেতিয়াই চাফা হৈ থাকিব ব'লা বতৰটো ইমানেই মানে বেয়া হৈছে গৰম মোৰ যে গোটেই মানুহজনী তিতি গৈছোঁগৈ আৰু মই এনেও বেছিকৈ ঘামো অকণ জোখতকৈ মানে ৰ'দ নাই কিন্তু বতৰটো মানে বৰষুণ আহোঁ আহোঁ হৈ আছে অলপ অলপ পেলাই আছে সেইটো কাৰণে মানে গৰমটো বেছি উঠিছে তো ঘূৰি আছোঁ আৰু মনৰ জোৰত মানে ঘূৰি ভাল লাগে যেতিয়া ঘূৰিবলৈ লাগিবই আগতে ইয়াতে ফাংচন হৈছিল মানে পাতিছিলে এতিয়া হয়নে নাই সেইটো নাজানো আগতে হৈছিলে এতিয়াতো ইয়াতে এইবিলাক বস্তুৱে থৈ দিছে আৰু অলপ বেলেগো হ'ল এইটো চাইডে এনেকুৱাই আৰু ভিতৰটো এইফালে অলপ আন্ধাৰ হৈ যায় আজি মানে বতৰটো অলপ বেয়া সেইটো কাৰণে
অলপ পোহৰটো কম আছে। এয়া এইটো চাইডে তলৰ ফালে এনেকৈ গৈ আগফালে আকৌ ওলাব পাৰি। আমি এইটো চাইডেদি আহিছিলোঁ, এইফালে ওলাই যাওঁ। আৰু এতিয়া বৰষুণ দিব পাৰে, সেইটো কাৰণে সোনকালে ঘৰ যাওঁ, বেছি টাইম নাথাকোঁ। এই ল'ৰাকেইটা দেখিছে, এই ল'ৰাকেইটাই মানে ফটোশ্বুট কৰি আছে। মই আগফালে পাৰ হৈ গ'লোঁ। ঐ তাতে মানে ল'ৰাকেইটা ফটোশ্বুট কৰি আছিলে, তাৰপিছত মই কি কৰিলোঁ, দুবাৰ আগফালে আপ ডাউন কৰি দিলোঁ। মানে বহুত খং উঠিছে চাগে, হ'লেও ভাল লাগিছে কিন্তু। চব মানুহে ইয়াতে ফটো উঠিবলৈ বেছি আহে আৰু ইয়াত বাহিৰৰ ফটোশ্বুটবিলাকো হয়। আৰু ফটোশ্বুট হ'লে কেমেৰা এক্সট্ৰা পইচা লয়, কাৰণ কেমেৰাটো সোমোৱালে এক্সট্ৰা পইচাটো লয়। সেইটো 100 rupees চামথিং ন, 100। এইটো চাইডে আছে, কিন্তু এইটো চাইডে ভিতৰত মোবাইল এলাও নাই। আমি এতিয়া ঘৰ যাম। ভিতৰখিনিও চালোঁ, কিন্তু ভিতৰতো মোবাইল যেতিয়া এলাও নাই, তো আপোনালোকক দেখাব নোৱাৰিলোঁ। আৰু এইখিনিকে চাওক, ফটো চটো উঠিলোঁ। এতিয়া ঘৰ যাওঁ, কাৰণ বতৰটো বহুত বেয়া কৰিছে। পিছত বেছিকৈ বৰষুণ আহিলে আমাৰ যাবলৈ দিগদাৰ হ'ব, সেইটো কাৰণে আমি যাওঁ। কলাক্ষেত্ৰখন চাই কেনেকুৱা লাগিলে আপোনালোকে জনাবচোন, আৰু আপোনালোকো আহিব। আজিলৈ ইমানেই, বাই বাই।